हेलो नमस्कार हिरकज्योति दास अहम चेनेलলৈ আপোনালোক স্বাগতম জনাইছো। আজি বৰ্তমান উৰুকা এই উৰুকাৰ মানে এতিয়া বৰ্তমান গধূলি মই এঠাইত আহিছো। ক'ত আহিছো আপোনালোক দেখুৱাম। মানে আহোঁতে মই দেখা পালো ইয়াতে দেখোন চবতে আলু আৰু পিয়াজ এনেকৈ গোটাই ৰচুন চচুন গোটাই চেলাই থাকে আদা চাদা। এইটো মানে সুধিব বিচাৰিছো কিয় বা চেলাই। মই গৃহস্থক সুধি আছো বাৰু। এয়া মই বৰ্তমান এঠাইত আহিছো। ইয়াতে তাৰমানে খানাৰ মানে আয়োজন কৰি আছে ঘৰৰ ফালৰ পৰা আৰু মই আপোনালোক দেখাবলৈ চেষ্টা কৰিম। মই এঠাইত মানে কি আৰু আমাৰ গাঁৱৰে আৰু তেখেতে কিবা চৌকাত কামটো কৰি আছে। গাহৰি পৰা এইটো গাহৰি পৰা দেখাই দিছো। খাব আহে যদি আপোনালোকে আহিব পাৰিব হা। আৰু এখেতে পুৰি আছে। আৰে আপোনালোকে মই কথা এটা সোধো। গাহৰিটো ন মই দেখাই দি আছো। এইটো এই মালটো চবতে আছে, আমাৰ ঘৰতো আছে মই জানাত। আৰু এইটো আলু পিয়াজ এনেকৈ আদা চাদা। এতিয়া আপোনাক কথা এটা সোধা, আপুনি জনাব নেকি? ক'ব। আজি যি গধূলিৰ পৰা যি আলু পিয়াজ ৰচুন আদা এনেকৈ চবৰে ঘৰত দেখা পোৱা গৈছে, কিহৰ কাৰণে? আজি হ'ল আমাৰ উৰুকা। আজি উৰুকা হয়, মানে কিহৰ উৰুকা? কিহৰ উৰুকা বুলি কওঁ? মাঘ বিহুৰ উৰুকা। মাঘ বিহুৰ আগদিনা উৰুকা বুলি কয়। হয় হয়। তাৰপাছত এইটো আমি ভোগালী বিহুৰ উৰুকাটো মানে মাছ মঙহ বা এইবোৰ খাই অলপ ফূৰ্তি ধেমালি কৰোঁ বছৰত এদিন। তেনেকুৱা। এতিয়া আপোনালোকৰ ঘৰত কি কি আনিছে আজি? এইটো আছে গাহৰি আছে। গাহৰি আছে। গাহৰি পুৰি খাম। পুৰি খাব আৰু হাঁহ আছে। হাঁহ আছে আৰু কোমোৰা আছে নাই? কোমোৰাটো আজিকালি মাউদালি নাই? মাহত আছে। মাউদালি আছে। কোমোৰাটো আৰু আয়োজন আছে নাই? মানে মেজিৰ তলত আয়োজন আছে নাই? মেজিৰ তলততো আছে। মেজিৰ তলত আছে? আছে আছে। ঠিকে আছে বাৰু। বাকী আপোনালোকক দেখাই দিছোঁ। এইটোতে কাম কৰিব বাকী অলপ পিছত। এতিয়া বৰ্তমান গাহৰি পুৰি আছে। বাকী এনেকৈ ঘৰত মই দেখুৱাবলৈ চেষ্টা কৰিম যদি সোমাব দিয়ে গৃহস্থই আৰু দেখাই আছোঁ আপোনালোকক। ভিতৰত এয়া মই ভিতৰত প্ৰৱেশ কৰিছোঁ। এতিয়া আয়োজন পূৰা আৰু এতিয়া পাৰা মাংস নে মুৰ্গীৰ মাংস নে কি নাজানো। এইবিলাক চব মানে হেৰি কৰি আছে, আয়োজন কৰি আছে। যি নক মই বেলেগৰ ঘৰত আহিছোঁ দেই। তথাপি বেলেগ মানে আৰু মোৰ লগৰে হয়, এনেকৈ আহিছোঁ। আপোনাকো দেখাই দিম নেকি? এইবিলাক কাম কাজ পূৰা আৰু চলি আছে আৰু উৰুকা, মাঘৰ বিহুৰ উৰুকা। এইটো কি হয়? ৰান্ধনী ঘৰ? নাই নাই, অসমীয়াতে কৈছোঁ আৰু নাই মছলিও আছে একা। দে 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 ঠিক আছে আৰু হা কৈ লাৰু পিঠা? লাৰু পিঠা পকা লাৰু আছে একাতে। পকা লাৰু হাপিনে পিঠা এই একদম আৰু কৈ দেখাই দি মাঘৰ বিহুত চব দেখাই দিব লাগে। এই তিল দিয়া পিঠা, নাৰিকলৰ পিঠা এনেকৈ আৰু বহুত ধৰণৰ আছে আৰু ইয়াতেও আছে। তাৰপাছত এফালে আছে এইটো কি পেৰা বনাইছে। এই পেৰা বনাইছে আৰু কি কৰিব আৰু আজি সিহঁতৰ তাৰমানে আহিলে আপোনালোকে খাব পাৰিব ঘৰত। ঠিক আছে, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰি চাই থাকিব। মই গোটাই আজি ভোগালী বিহুত তাৰমানে গোটাই উৰুকাৰ দিনা ৰাতিটো মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। মাঘৰ বিহু হেপী ভোগালী বিহু। আমাৰ দুখ লাগিছে ভোগালী বিহুৰ দিনা এনজয় কৰিব পৰা নাই আমাৰ দাসে। এনজয় কৰিব লাগিব অলপ দেৰিকে। দুখ কৰিব নালাগে। তোক শুভেচ্ছা থাকিল ভোগালী বিহুৰ। খাহী মাংস কান্দি আছে। কোনো মানুহ নাই, খাহী মাংস কান্দি আছে। কিয় ইমান দুখ কৰাই বাচাই খাইয়ে দিছোঁ তাতে। ভোগালী বিহুৰ শুভেচ্ছা এটা দাস দি দিছোঁ আমাক নমস্কাৰ দি কিনে। কিবা এটা শুভেচ্ছা নেদেকে ৰাইজক অসমবাসীক? ভগৱানে দিলে আৰু হা শুভেচ্ছানো কি দিম আৰু মই। কি খাচীৰ মাংস আনি আছে, মাছ আনাই আছে, হাঁহে মাহে বনাম। হাঁহে গলপাতি থকা নাই? পাতি আছে চব ৰেডি অল ৱেডিং পুৰা আৰু এনজয় কৰিবি আৰু। পিছে মেজিৰ তলত কেনেকুৱা পৰিৱেশ হৈ আছে? মেজিৰ তলত এতিয়া আমাৰ পোহৰৰ ব্যৱস্থাই নাই। যিটো আমাৰ লাইনমেন তেওঁ এতিয়া বৰ্তমান আহি পোৱা নাই। মানে খন্তেক সময় মূৰত হ'ব বস্তুটো, হ'ব ন? কাৰ্যক্ৰম ৰাতিতে চলিব। আমাৰ এলাউন্সটো হৈয়ে আছে বৰ্তমান, এলাউন্স হৈয়ে আছে। ঠিক আছে, ভোগালী বিহুৰ শুভেচ্ছা থাকিল আপোনাক।
এয়া আমাৰ মাজত মূহ এয়া বুট 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 আমাৰ হোমপুৰত বুট আজি বৰ্তমান উৰুকাৰ দুমাহী আজি আপোনাৰ আমি মেজি জ্বলাম আজি মেজি জ্বলোৱা দৃশ্যটো আপোনালোকে দেখুৱাম আপোনালোকৰ ফালে আয়োজন কেনেকুৱা কালি খানা খালে আপোনালোকে আমি খালোঁ মেজিৰ তলত আৰু ঘৰতো খালোঁ সেনেকৈ যি নহওক আপোনালোকৰ ক'ত ঘৰ কেনেকুৱা মেজি জ্বলাইছে নাৰাইদি জ্বলাইছে বনাইছে নে আপোনাৰ কল চুচনেদি বনাইছে আপোনালোকে কমেণ্টত জনাব নিশ্চয় আমি গম পাম আপোনাৰ কমেণ্টটো পঢ়িবলৈ আমি চেষ্টা কৰিম যি নহওক কেনেকুৱা কালি উৰুকাৰ দিনা ৰাতি কেনেকুৱা মানে হেৰি গৈছে আপোনাৰ ৰাতিটো কেনেকৈ গ'ল হাই কাজিয়া নোহোৱাকৈ গ'ল নে ভালকৈ গ'ল নে মানে গাঁৱত কেনেকৈ গ'ল আপোনালোকে জনাব তোকে কৈছোঁ তোক ৰাতি মাল খালি নাই মাল খাওঁ নাই দে পূৰা আমাৰ ফালে একদম মালটো লাগেই আজিকালি চবকে মাল লাগে মাল খায় মোৰ ঘৰৰ মানুহ মোৰ ফাদাৰে বমি কৰিছে উপায় নাই আৰু যে আজিতো পূৰা বিহু গাত লাগি আছে যিহেতু আজি মদটো জ্বলোৱা যাব মেজি জ্বলোৱা যাব যি নহওক ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে শ্বেয়াৰ কৰিলে মই ভিডিঅ' দিবলৈ আৰু সাহস পাম সেই ভাই ইয়াত প্ৰব্লেম এটা হ'লে ভাই এতিয়া বদ জ্বলাব লাগে গৰু এটা হৰাইছি মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়াৰ বাখৰ মনি ক'তেনো বৈ আছিলা বিচাৰি ঐ পুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা কিয়নো তুমি মোক বলিয়া কৰিলা কেৰাই লাগছি নাই চেষ্টা কৰি থাকোঁ মই গান মাৰি ভাল পাওঁ তামান একদম টেনশ্যন নহয় গান মাৰো ভুল হ'ব পাৰে অলপমান ভুল হ'ব পাৰে কিন্তু মিনিংটো এটাই উপায়টো নাই আৰু দে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে আপোনালোকক মোৰ ফালৰ পৰাই আৰু সদৌ অসমৰ ৰাইজক মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ জানো সুখ শান্তিৰে যাওক বছৰটো ভালকৈ থাকক মাৰি আছে গান মাৰি আছে আমাৰ মেজিকলৈ গান মাৰি আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু স্কিপ মেজি জ্বলাব অলপ পিছত আমি মেজিটো দেখাই দিম গোটাইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে মেজিটো চাই থাকিব আৰু আপোনালোকৰ ফালে কেনেকুৱাকৈ জ্বলাইছে কেনেকুৱা মানে হেৰি কৰিছে মেজি খেৰাৰে বনাইছে নাৰাইদি বনাইছে কলচনেৰে বনাইছে আপোনালোকে কমেণ্টত জনাব আৰু ভিডিঅ'বোৰ আপোনালোকে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব মই ভিডিঅ' দেখাই আছোঁ আমাৰ বৰ্তমান পুতি মজিদৰ
ফূৰ্তি কৰি আছে ৰাইজে। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিবলৈ হীৰকজ্যোতি দাস অসম চেনেলত ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাই থাকিব পাব। ভোগালী বিহু শুভেচ্ছা থাকিল সদৌ অসমবাসী। এয়া আমাৰ দাদাই ভোগালী বিহুৰ শুভেচ্ছা জনাইছে আপোনালোকক, অসম ৰাইজক। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া বৰ্তমান আমাৰ মেজি জ্বলাই দিলোঁ। আমাৰ ৰাইজৰ ফালৰ পৰা আমি মেজি জ্বলাই দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। কমপ্লিট মেজিটো জ্বলাই দিছোঁ, আপোনালোকে চাই থাকক। মেজি জ্বলাই দিছোঁ, আপোনালোকে চাওক। মোৰ ৰাইজক একবাৰ দেখাই দিছোঁ। আমাৰ মেজি জ্বলালো বৰ্তমান ভোগালী বিহুৰ শুভেচ্ছা জনাইছিলোঁ আপোনালোকক।